কোৱা ৰেম্পি, মোক কিয় মাতিছিলা? মই জানো তুমি যে মোক মাতিবা, এই কথাটো মই জানোৱেই। কাৰণ কিয় জানো, তোমাক যে মই ভাল পাওঁ, বহুত ভাল পাওঁ। সেইকাৰণে তুমি মোক ভাল পোৱা, সেইকাৰণে হয়তো তুমি মোক মাতিছা। আৰু শুনা, তুমি বিক্ৰমৰ লগত বিয়া হ'ব নোৱাৰা হে। তুমি যে বিক্ৰমৰ লগত বিয়া নোহোৱা, এই কথাটো মই জানো, নহ'লে তুমি মোক নামাতিলা হয়। আৰু শুনা, আৰু মাত্ৰ 2 বছৰ তুমি ধৈৰ্য ধৰা। মই তোমাক 2 বছৰৰ পিছত মই কিবা এটা সংস্থাপন পালে তোমাক মই বিয়া কৰাম। তুমি চিন্তা কৰিব নালাগে ৰেম্পি, তুমি চিন্তা কৰিব নালাগে। কোৱা ৰেম্পি, আৰু তোমাৰ মনত আছেনে আমি যে সৰুতে কইনা দৰা খেলিছিলোঁ, বিয়া পাতিছিলোঁ যে, তেতিয়া যে তুমি কইনা হৈছিলা আৰু মই যে দৰা হৈছিলোঁ। তেতিয়া লগৰবোৰে যে কৈছিলে আমাক ধেমালি কৰি, ইহঁত দুজন ডাঙৰ হ'লে ইহঁত দুজনক বিয়া কৰাই দিব লাগিব। এনেকৈ যে ধেমালিতে কত কি কৈছিলে, কিমান লাজ লাগিছিলে নহয় জানো? তুমি যে লাজতে লুকুৱাইছিলা, এইবোৰ কথা মনত পৰেনে? কি হ'ল ৰেম্পি, একো নোকোৱা যে কিয়? তুমি একো নকওঁ বুলি মাতিছা নেকি মোক? কি মাতিছা তেতিয়াহ'লে, তুমি যদি একোৱেই নোকোৱা? হ'ল নে? এতিয়া হ'ল নে কোৱা? না আৰু কিবা ক'ব লগা আছে? আৰু শুন, তুমি এই মিছা-মিছি মোক আশা পালি তুমি ৰখি থাকি লাভ নাই। আৰু শুন, মই বিক্ৰমৰ লগতে বিয়া হ'ম। তোমাৰ দৰে কোনো কিছু নোহোৱা এজনৰ লগত মই বিয়া হৈ মই জীৱনটো মোৰ বৰবাদ কৰিব নোৱাৰো। শুন, আৰু তোমাৰ সংস্থাপন, তোমাৰ সংস্থাপন মই মানি ল'ম। কেতিয়া তোমাৰ সংস্থাপন হ'ব? মৰাৰ পিছত সংস্থাপন হ'ব। শুন, দ্বিতীয়বাৰ যাতে আমাৰ বিয়াখনৰ মাজত যাতে তুমি গণ্ডগোল নকৰা, সেইটো মই কৈ দিলোঁ। আৰু শুন, কোনোদিন মোৰ মুখ যাতে দেখা নিদিয়া, মই সেইটো তোমাক মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ। আৰু শুন, দেখিছা মই কিমান ভাগ্যৱান, বিক্ৰমৰ দৰে এজন ইমান উচ্চ পৰ্যায়ৰ ইমান ডাঙৰ ঘৰৰ মানুহৰ লগত মই বিয়া হ'ব পাৰিছোঁ। তাতকৈ মোক কি লাগে? তোমাৰ দৰে ভিক্ষাৰী এজনক মোৰ কেতিয়াও মই নহ'ব। এয়া ৰেম্পি, তুমিয়ে কৈছা নে কথাবোৰ? হে, কি কৈছা তুমি? তুমি গম পাইছা কি কৈছা? মোক তুমি কিমান বেয়া কৰিছা তুমি জানানে? আৰু ইয়াতকৈ আৰু বেছি বেয়া ব্যৱহাৰ কৰি, গতিকে ভালে কৈছোঁ, ইয়াৰ পৰা আঁতৰ হ। ননচেন্স বিলাক কৰবাৰ। কিন্তু মনত ৰাখিবা ৰেম্পি, এদিন নহয় এদিন তোমাৰ মোলৈ মনত পৰিবই। তুমি এদিন হ'লে মোৰ কাৰণে তুমি কান্দিব লাগিব। ঠিক আছে বাৰু, হ'ব। কি হ'ল, ইমান ৰাতিলৈকে মানুহজন নাই যে? আজি প্ৰথম দিনা এনেকুৱা কিয় কৰিলে? মানুহজন ক'ত গ'ল? মানুহজনটো দেখাত তেনেকুৱা নহয়, কিন্তু কি হ'ল ইমান ৰাতিলৈকে? 12 বাজিবৰ হ'ল, এতিয়ালৈকে যে অহা নাই, কি কৰি আছে? কথাটো বিমলাক সুধি চাওঁ ৰ, তাই ভালদৰে উত্তৰ দিব পাৰিব। বিমলা, কি হ'ল বাইদেউ? মোক মাতিছিলা? ইমান ৰাতিলৈকে তুমি হোৱাই নাই দেখোন, কিয় মানে? এখেত বিক্ৰম এতিয়ালৈকে অহাই যে, 12 বাজিবৰে হ'ল, ক'ত গৈছে? তেখেত আজি প্ৰথম দিনা এনেকুৱা কিয় কৰিছে? মই কথাটো কিন্তু মই ভালদৰে বুজি পোৱা নাই। তুমি কিবা জানা নেকি? তুমি যদি জানা সঁচাকৈ কোৱাচোন বাৰু। কি কথা? কিবা এটা ক'ত গৈছে? আচলতে কি জানা বাইদেউ, দাদাই বিয়া হ'ব খোজা নাছিলে, কিন্তু মা দেউতাইহে বহুত জোৰ কৰি কিনেহে তেখেতক বিয়াখন পাতি দিছে। হয়তো কিবা এটা কাৰণ থাকিব পাৰে, সেইবিলাক কথা ভিতৰুৱা কথা আমি নাজানো নহয় বাইদেউ। কিবা থাকিব পাৰে, কিবা এটা কাৰণ থাকিব পাৰে নিশ্চয়। সেইকাৰণে হয়তো তেখেত ওলাই গৈছে কৰবালৈ। কিবা থাকিব পাৰে মানে বুজা নাই। তেখেতে কিবা ড্ৰিংকছ কৰিছিলে নেকি আগতে? কিন্তু তেখেতেতো তেনেকে ড্ৰিংকছ কৰা নাছিলে, কিন্তু লগৰ এজনে কৰিছিলে। লগৰজনৰ নামনো কি? আমাৰ তিনিআলি চকৰ সেই বাৰখন আছে যে, বাৰখনতে সি সদায় মদ খায়। হয় নেকি? ৰ পিছে। उसको पीना है पीने दो, मुझको जीना है जीने दो। No. दारू की रान पिया ए घरात लेना जवानी की মাই গড, কি দেখিলো এইবোৰ? হেৰি, কোন চিন্তু, কোনে পেটাই আছে? হা, কোন আহিছিলে? কোনে এইজনী? ক'ৰ পৰা আহিছা? মদ খাবি হা? মদ খাবি নেকি? চিন্তু, এইজনী খুব ধুনীয়া ছোৱালী আছে, লাগে যদি লৈ যা। মই আৰু ইয়াত
আচলতে মই মানুহ চিনি নাপালো মানুহ ইমান তললৈকে নামিব পাৰে নাই ইমান তললৈকে নামিব পাৰে নাই মই আৰু ইয়াতে মিনিট সময় নাথাকো হে যা যা ক'ৰ পৰা আহিছে য'ৰ পৰা আহিছে সেইফালে গুচি যা 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 অ বাইদেউ এওঁলোকৰ ঋতু নাই নেকি আজি ঘৰত তুমি গম পোৱা নাই নেকি মাইনা নে গম পাই সুধিছা কথাবোৰ মানে কি ক'ব খুজিছা বাইদেউ মই ঠিক কথাটো বুজা নাই ঋতুৱে যোৱা ৰাতি ঔষধ খাই মৰি থাকিলে নহয় কি বাইদেউ তুমি সঁচাকৈ কৈছা নে এইবোৰ কি ঋতু ঘৰত নাই নেকি এয়া মই ভাল খবৰ লৈ আহিছোঁ তেখেতৰ চাকৰিৰ এঘৰমান হৈছে নহয় এয়া লেটাৰখন মই লৈ আহিছোঁ এইমাত্ৰ লওক বাইদেউ ঋতুৱে চাকৰি কৰিবলৈ ঋতু নাই অ' ছাৰ ঘৰত তেখেত গুচি গ'ল তেখেত আমাক একেবাৰে এৰি থৈ গুচি গ'ল বহুত দূৰলৈ গুচি গ'ল কি যে হৈ গ'ল নহয় বহুত 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 দুখ লগা কথা হ'ল বাইদেউ ময়ো যাওঁগে মই আৰু এই দুনিয়াত হয়তো আৰু নাথাকিম বাই কথাটো শুনি খুব বেয়া লাগিল হয়তো মোৰ চাকৰি জীৱনত এনেকুৱা ঘটনা এই প্ৰথম শুনিছোঁ খুব দুখ লাগিল কি কৰিবা ভগৱানৰ হয়তো এয়াই ইচ্ছা আছিলে বাৰু যি নহওক আহোঁ দিয়ক এতিয়া